মানুহটো ওলাইছো না আমি মানুহটো ওলাইছো না আমি ওকে নমস্কাৰ বন্ধুসকল মই গগন আৰু আপোনালোকে চাইছে গগন লাইফ আপোনালোকক আজি এটা ধুনীয়া টিপছ দিম যিটো আমি গাৰ্লছৰ কাৰণে উপযোগী হয় বয়জৰ কাৰণে উপযোগী হয় সকলোৰে কাৰণে খুব ধুনীয়া একটা টেকনিক ডিফেন্স এণ্ড এটেক কৰিম আমি আমাক কোনোবাই পাঞ্চ মাৰিলে আমি কেনেকৈ ডিফেন্স কৰি এটেক কৰিব লাগে সেইটো আমি দেখুৱাম আৰু আমি কোমল অংশটোত ক'ত এটেক কৰিব লাগে সেই বস্তুটো আপোনালোকক ষ্টেপ বাই ষ্টেপ দেখুৱাম শেষলৈকে চাই থাকিব স্কিপ নকৰাকৈ চাব আৰু গগন লাইফ ওৱানৰ যিসকল নিউ ভিউৱাৰ্ছ তেওঁলোকে আমাৰ চেনেল ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো দবাই ওপৰত অলত ক্লিক কৰি দিব তেতিয়া ভিডিঅ'টো বিশেষকৈ বন্ধুসকল এইটো টেকনিক ষ্ট্ৰীট ফাইটৰ কাৰণে যথেষ্ট প্ৰয়োজন আৰু যুৱতীসকল যেতিয়া ঘূৰি ফুৰা হয় তেতিয়া সেই সময়ত এই টেকনিকটো খুবেই প্ৰয়োজন প্ৰথমতে আছে হাত কেনেকৈ মজবুত কৰি গাইজ ভালদৰে জানি ল'ব এইটো মানুহৰ একেবাৰে কোমল অংশ হয় এই কোমল অংশটোত কেতিয়াবা এটেক কৰিলে মানুহটো সহজে ধাৰাসায়ী হয় আৰু সদায় এই কথাটো মনত ৰাখিব যিমান শক্তিশালী মানুহ হ'লে এই অংশটোত এটেক কৰিলে মানুহ ধাৰাসায়ী হ'বই বন্ধুসকল ভালদৰে চাই ল'ব আমি আপোনালোক বাৰে বাৰে দেখুৱাইছোঁ মন কৰিব কোমল অংশটো এয়া আমি যিকোনো হেৰিত পৰিস্থিতিত এই অংশত এটেক কৰিলে আমি বাচিব পাৰোঁ স্কিপ নকৰাকৈ চাব শেষলৈকে চাব বন্ধুসকল আমি আপোনালোক ষ্টেপ বাই ষ্টেপ দেখুৱাম পুনৰ দেখুৱাম চাই থাকিব এইবাৰ এটেক কৰিছে এইটো ব্লক এইটো এটেক এইটো ব্লক এইটো এটেক এইকাৰণে দেখুৱাইছোঁ ব্লক এণ্ড এটেক ব্লকটো আমি কেনেকৈ মাৰিব ইয়াৰ হাতৰে চাইডেৰে মাৰিব লাগিব যিটো আমি কুংফুত ইগল ষ্টাইল বুলি কওঁ ইগল ষ্টাইলত মাৰিব লাগিব সেইকাৰণে দেখুৱাইছোঁ কিন্তু কাণৰ কাষত মাৰিলে ধামকৈ মাৰিলে পৰি যাব প্ৰথমতে আছে বটল হেড চেলেঞ্জ ইয়াত এটেক কৰি আমি ভৰিৰ তলফালে মাৰি পেলাই দিব পাৰোঁ অৱশ্যে মাৰাৰ প্ৰয়োজন নাথাকে কাৰণ কাণত মৰাৰ লগে লগে মানুহটো পৰি যাব তথাপিও যদি অলপ শক্তিশালী হয় আমি ভৰিৰ তলত পেলাই ঘুচিয়াব পাৰোঁ মুখত তো ফ্ৰেণ্ডছ আমি এবাৰ ছোৱালীৰে দেখুৱাম আহক যুৱতীৰে দেখুৱাম ভিডিঅ'টো মন দি চাব যুৱতীসকলৰ কাৰণে বেষ্ট ইম্পৰ্টেণ্ট হয় কাৰণ যুৱতীসকল যেতিয়া অকলে ওলাই যাবলৈ আমি দেখুৱাইছোঁ আপোনালোকে চাওক চিলাটোত অধিক শক্তিশালী কেনেকৈ হ'ব লাগে আমি প্ৰথমত দিছোঁ ভিডিঅ'টো চাব বন্ধুসকল এইটো জাষ্ট আপোনালোকৰ কাৰণে আমি নমুনাহে দেখুৱাইছোঁ আপোনালোকে কৰি চাব নিজে যিমান পাৰে ট্ৰাই কৰিব আৰু শিকিব এনেকৈ চাই আমি লাহে লাহে আপোনালোক দেখুৱাই আছোঁ আৰু আপোনালোক শিকিব পৰাকৈ যিসকল বন্ধুৱে আমাৰ গগন লাইফ ওৱান চেনেলটো ছাবস্ক্ৰাইব কৰিছে তেওঁলোকলৈ আমি আন্তৰিক ধন্যবাদ জনাইছোঁ আৰু যিসকল নিউ ভিউৱাৰ্ছ আছে তেওঁলোকে আমাৰ গগন লাইফ ওৱান চেনেলটো ছাবস্ক্ৰাইব কৰি দিব কাষত থকা বেল আইকনটো দবাই দিব যাতে আমি আপলোড কৰি থকা মাৰ্চেল আৰ্টছৰ টিপছবোৰ পাই থাকে বন্ধুসকল এই বটমত দি আছে সমৰ কলা শিকিবলৈ কিমান বয়স লাগে আৰু বন্ধুসকল আমি আপোনালোকৰ পেঞ্চাক চিলাত আৰু কুংফু আমি শিকাওঁ আমাৰ ইনষ্টিটিউটত বন্ধুসকল আমি আপোনালোক বাৰে বাৰে দেখুৱাইছোঁ ষ্টেপ বাই ষ্টেপ শিকিব পৰা কাৰণে যাতে আপোনালোকে কিবা এটা কৰিব পাৰে আমাৰ ভিডিঅ'টো চাই সেইকাৰণে বাৰে বাৰে দেখুৱাইছোঁ হ'ব আমি সেই টেকনিকটোকে আমি এবাৰ দেখুৱাইছোঁ ব্লকটো ক'ত হ'ব ব্লকটো দেখাইছোঁ ব্লক মাৰা কিপান মাৰা টু ব্লক আমি এইটোৰে ব্লকটো কৰিছোঁ বন্ধুসকল আমি শেষবাৰৰ কাৰণে দেখুৱাম আপোনালোকক মন দি চাব পাঁচ ইয়াত পাঁচ হ'লে নেক্সট আমি এইটো সোমাই গ'লোঁ অলৰেডি আমি কাণৰ কাষত মাৰিলেতো মানুহটো ফুৰিবই বা ডিঙিত মাৰিলে বন্ধুসকল যিমান শক্তিশালী হওক বা যিমান ষ্ট্ৰঙেই নহওক এই টেকনিকটো ইউজ কৰিব পাৰিলে ষ্ট্ৰীট ফাইটত আমি সহজেই বাচিব পাৰোঁ আৰু মোৰ লগত আছে আজি উচুত লগতে শীতলা আছিলে আৰু বন্ধুসকল শেষলৈকে আমাৰ ভিডিঅ'টো চাই থকাৰ বাবে আপোনালোকক ধন্যবাদ জনালোঁ আৰু পৰৱৰ্তী ভিডিঅ' আপোনালোকক লগ পাম অন্য এটা চেল্ফ ডিফেন্স এটা ফিটনেছ টেকনিকত ধন্যবাদ